So hello and guys, good morning. সকলো কি খবৰ আশা কৰোঁ সকলো ভালে আছে। মই হলো বুবুল লোহাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ফাইনেলি দেখিছে এয়া মোৰ বেকগ্ৰাউণ্ড। তো ঘৰত আছোঁ বৰ্তমান ভাবিছোঁ আজি কামলৈ যাম ভাবি আছোঁ, কিন্তু যাব পাৰোঁ কি নোৱাৰোঁ। আৰু এয়া দেখিছে আজি বতৰটো অকণমান সেমেকা হৈ আছে। এয়া দেখিছে ছোৱালীজনীয়ে পঢ়ি আছে ইংলিছ, আৰু ইফালে ল'ৰাটো লিখি আছে 1 2 3 4 এয়া। আৰু এয়া মোৰ গাড়ীখন। তো বৰ্তমান তেনেকৈ গাড়ী লৈ বহি থাকোঁ, আৰু এইটোৱে ৰুম হৈছে মোৰ। ইয়াতে যিখিনি যি পাৰোঁ কৰি থাকোঁ, বহি থাকোঁ। বৰ্তমান অকণমান বিষটো ভাল হৈছে। তো আকৌ কেচেককৈ মানে ধৰে। ৰাতিপুৱা মানে গাহৰি গঁৰাল চফা কৰিবলৈ গ'লোঁ, তেতিয়া অকণমান গেজেককৈ ধৰিলে। বৰ্তমান 2 চাইড নহয়, 1 চাইডটো মানে বিষ হৈ আছে বৰ্তমান। তো সেয়ে আজি ভাবিছোঁ কামলৈ যাম বুলি ভাবিছোঁ, কিন্তু বতৰটো অকণমান ডাৱৰীয়া কৰিছে। তো হেল্পাৰ লৈ কিনে যাম, 2টা হেল্পাৰ যাব। তো কালি এটা দেখুৱালোঁ আপোনালোকক, আৰু আমি পাটচাপত কৰিছিলোঁ, তো তাত কৰা ভাইটি এজন যাব। তো হ'ব, আজি কিন্তু কামলৈ গ'লে যাওঁতে দেখুৱাম বাৰু আপোনালোকক। তো বৰ্তমান ইয়াত দেখিছোঁ পাকঘৰলৈ আহিছিলোঁ। তো তাই শাক কাটি আছে, আৰু এইফালে দাইল পাতি থৈছে দেখিছে। আপোনালোকক সকলোবোৰ দেখুৱাই দিছোঁ পাকঘৰলৈকে। এয়া তাই কি শাক কাটিছে জানো, কি শাক কাটিছে? কুন্দুলি আৰু আলু ভাজে হেনো। তো গাইজ, মই আজি ৱাইফক কথা এটা সুধোঁ। তো ৱাইফে কি কয় মই নাজানো। তো কি কয়, মই কাম যাম নে কি? তো তাই কৈছে কামটো নগ'লেও উপায় নাই, আৰু মইনো কেনেকৈ ক'ম কামলৈ যায় কি নাযায়। তো তাই ইমানো কৈছে যে ইহঁতক লগাই কিনে গুচি আহিলে হৈ গ'ল। তো ইহঁতি পাৰিলে তো জাষ্ট মইতো ইহঁতক লগাই গুচি আহিব পাৰিলোঁহেঁতেন, কিন্তু নহয়, ইহঁতি নোৱাৰে সেইবোৰ কাম। মানে হেল্পাৰ হয়, আৰু মিস্ত্ৰী এজন লৈছিলোঁ। মিস্ত্ৰীজনো বৰ খাচ নহয়, মানে মোতকৈ বহুত বেগত থাকি যায়। মানে মই যদি আপোনাৰ 2 ঘণ্টাত এখন ৱাল মাৰি প্লাষ্টাৰ মাৰি কমপ্লিট কৰি দিম নহয়, সি মানে সেই এফালতে থাকি যাব। সেই তেনেকুৱা টাইপৰ কাম কৰে, মানে বহুত শ্ল' টাইপৰ। তো সেয়ে চাওঁ, সুধি চাওঁ, ফোন কৰিম। যদি যায় তো লৈ যাম, আৰু নাযায় যদি তো উপায় নাই ন, নিজেই যাব লাগিব। লাহে ধীৰে কামটো কৰিব লাগিব। আজি হৈছে আপোনাৰ